ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেল চাই এতিয়ালৈকে আপোনালোকে গমে পাই গৈছে আজি ক'লৈ যাব ওলাই আছোঁ। আজি যাব ওলাইছোঁ আমি আমাৰ মামাহঁতৰ ঘৰত সৰ্থেবাৰী, আৰু তাত আছে আজি সভা ষ্টাৰ্ট হৈ গৈছে যোৱাকালিৰ পৰা। আমি দ্বিতীয় দিনা যাবলৈ ওলাইছোঁ। এইবাৰৰ সভাত বেলেগ বুলি ক'ব লাগিলে মন্দিৰটো অলপ নতুনকৈ বনাইছে, আৰু মই বহুত বস্তু কিনিছোঁ। লাষ্টত গম পাব কোনটো বস্তুত কিমান দাম লৈছে আৰু কি কিনিলোঁ। আমি পাই গ'লোঁ সৰ্থেবাৰী সভা। আজি মানুহ বেছি নাই, কিন্তু মানুহ বেছি নাথাকোঁটোৱে সুবিধা হ'ব, কাৰণ মানুহ বেছি থাকিলে ঠেলা হেঁচাৰে গৈনো আৰু কি ভাল লাগিব। আমি জিলাপিৰ দোকান, এইবিলাক ফাৰ্ষ্টতে থাকে আপোনালোকে জানে। আৰু এইটোৱে হ'ল সেইটো মন্দিৰ যোনটোৰ কথা মই কৈছিলোঁ। এইবাৰ বহুত মেৰামতি কৰি ধুনীয়া কৰি তুলিছে এইটো, আৰু লাইটিঙো একদম সুন্দৰ হৈছে, আপোনালোকে দেখা পাব। আৰু হিমন্ত বিশ্ব শৰ্মাও অহা কথা আছিল, কিন্তু আহিব নোৱাৰিলে কিবা অসুবিধাৰ কাৰণে। আপোনালোকৰ মাজৰ যদি কোনোবাই নাজানে মই কৈ দিওঁ, এইটো হ'ল জগন্নাথ মন্দিৰ। ইয়াতে পাঁচ খেল লৈ কিনে এই সভা মহোৎসৱটো পতা হয়। পাঁচোখন খেলৰ মানুহে সহায় সহযোগ কৰে, গতিকে বহুত ভালদৰে সভাটো পৰিচালিত হয়। ধুনীয়া হৈছে না। যদি আপুনি বস্তু কিনিবলৈ তেন্তে সৰ্থেবাৰী সভা বেষ্ট হয়। চব মাল পোৱা যায়, সৰু সৰুৰ পৰা ডাঙৰ ডাঙৰলৈকে। আৰু বিচনা চাদৰ বা ফাৰ্নিচাৰৰ মালটো বহুত আছে এভেইলেবল। আৰু ইয়াতে আপোনালোকৰ দেখাই পাইছে মুড়ি, বিচনা চাদৰ, হাফ পেণ্ট চাইছোঁ মই, পচন্দ হ'লে ল'ব পাৰোঁ। তাৰপিছত বিচনা চাদৰ, তাৰপিছত চব পাই যায়, মেখেলা চাদৰ। ল'ৰাৰ দোকান আছে ভালেখিনি, কিন্তু ছোৱালীৰ বেছি আছে ল'ৰাতকৈ, যিহেতু আজিকালি ছোৱালী মেইন চাৰিওফালে। আৰু মীনা বজাৰো আছে, কিন্তু আমি মীনা বজাৰ যোৱা নহ'ল। আমাৰ যিহেতু যাওঁতে 8টা বাজিছে, আমাৰ অলপ টাইম কমকৈ দিছে ঘূৰিবলৈ। চিকেন লেগ পিচ, আৰু আমি উভতি আহি আছোঁ এতিয়া। ধন্যবাদ দিছোঁ সৰ্থেবাৰী। তো এতিয়া মই আপোনালোকক দেখাম কালি মই সভাৰ পৰা কি ল'লোঁ। কালি দেৰি হ'ল আহিবতে, আৰু সভাৰ পৰা ভালেখিনি বস্তু আনিছোঁ, মোৰে বস্তু। আৰু প্ৰথমতে আপুনি চাই লওক মই প্ৰথমতে কি আনিছোঁ। এইটো এটা লং পেণ্ট হয়। লং পেণ্টটো কোনো ব্ৰেণ্ড নাই, কালাৰটো মটীয়া, আৰু মটীয়া অলপ ডাঠ মটীয়া। আৰু কোৱা দাম আছিল 1250, কিন্তু আমি দৰাই আনিলোঁ 500 টকাত। ভালেখিনি দৌৰা হৈছে চাগে, দেৰিলৈকে গ'লে আৰু কমত পাই যাব। এইটো এটা লং পেণ্ট, চাই লওক। তাৰপিছত এইখন এখন মাফলাৰ আনিছোঁ, গ্ৰীণ কালাৰৰ। এনেও গ্ৰীণ কালাৰ চবেই ভালেই পায়, আৰু এইখন গ্ৰীণ কালাৰ মাফলাৰ। গতিকে কোৱা দাম আছিল 200 টকা, আৰু যোনটো গ্ৰাহক আছিল সেইটো বহুত অলপ এৰি নেদা গ্ৰাহক আছিল, কিন্তু ভাল লগাই 160 টকাত আনিলোঁ এই মাফলাৰখন। চাই ল'ব পাৰে, ভালেই লাগিছে মাফলাৰখন। আৰু মোৰ যোনখন মাফলাৰ আছিল আগতে, এইখন বহুত পুৰণা হৈ গৈছিল, 5 বছৰমান হৈ গৈছিল, 5-6 বছৰ। গতিকে এখন নতুন মাফলাৰৰ দৰকাৰ হৈছিল, এই গতিকে এইখন লৈ ল'লোঁ। এই বস্তু দেখা আছে, এইটো হ'ল এটা চাৰ্ট। এইটো চাৰ্ট আপোনালোকে দেখা পাইছে, ক্ৰীম কালাৰ ক'ব পাৰে বা বগা কালাৰো ক'ব পাৰে, আৰু বুটামবিলাক ক'লা। চাৰ্টটো বহুত ভালে লাগিছে, আৰু মোৰ বগা চাৰ্ট নাছিলো। আৰু ব্ৰেণ্ডটো দিয়া আছে আপোনালোকৰ কেলভিন ক্লেইন ব্ৰেণ্ড দিয়া আছে, কিন্তু কেলভিন ক্লেইন ব্ৰেণ্ড থৰি না সভাত পাব। আৰু চাৰ্টটোৰ কোৱা দাম আছিল 800 টকা, কিন্তু আমি দৰাই 300 টকাত লৈ আহিলোঁ চাৰ্টটো। ছেকেণ্ড ডে হিচাপে ভালেখিনি কম দামত দিছে, আৰু লাষ্টলৈকে আৰু কম দামত পাব যদি আপোনালোকে যায়। আৰু চলাটো ভালেই লাগিছে, মই দেখাই আছোঁ। চলাটো কেমেৰাত আচলতে ফুটি নুঠিব পাৰে কালাৰটো, কিন্তু আচলতে কালাৰটো ভালেই লাগিছে, আৰু কোৱালিটিটো বেয়া নহয়। গৰমৰ দিনত পিন্ধিব ধুনীয়া। কিন্তু এটা প্ৰব্লেম কি, চলাটো যদি পিন্ধে
তাৰে তলত মানে ডাঠ কালাৰ পিন্ধিব নোৱাৰে মানে বগা চাৰ্ট ন আৰু মানে কালাৰটো পাতল বহুত মানে সেই নহয় গতিকে এইটো আছিল মোৰ তৃতীয়টো বস্তু এই তিনিটা মানে বস্তু মোক বহুত লাগা আছিল লং পেণ্ট চলা আৰু এই দুটা হ'ল মোৰ হাফ পেণ্ট মানে হাফ পেণ্ট এনে কিনা নাযায় মানে এই সভাটো 1-2 বছৰ পিছতে মানে দুটা বা তিনিটা কিনি যোৱাৰ পিছত সেই দুটাই চলি যায় আৰু কাৰণ আমাৰ ইমান আৰু দোকান পাতি যাই থকা নাযায় ন গতিকে হাফ পেণ্ট দুটাই কিনি ল'লোঁ আৰু ডাঙৰ হাফ পেণ্ট এই এটা চাব পাৰে এই এটা হাফ পেণ্ট আৰু এইফালে আৰু এটা আছে এইটো এটা হোৱাইট কালাৰৰ এইটো কেনে ফিক্স প্ৰাইচৰ যে দোকান থাকে এই গোল গোল চকৰি টাইপ তাতে আমি চাই কিনে দেখা পালোঁ চাইজটো বেয়া নহয় গতিকে দুটাই কিনি আনিলোঁ আমাৰ 150 টকাকৈ লৈছে ফিক্স প্ৰাইচ গতিকে ইয়াতে আৰু দৌৰা দৌৰি নাথাকে মানে এই এটা হাফ পেণ্ট ইয়াত কিমান দেখাই থাকিম আৰু এই দুটাই আছিল এতিয়া ইয়াৰ পিছত চাওঁ আৰু কি বস্তু আনিছোঁ এইটো মোৰ বস্তু নহয় এইটো মাৰ বস্তু বিছনা চাদৰ আনে গতিকে বিছনা চাদৰ বহুত আনে বিছনা চাদৰ আমাৰ মানে বিছনা চাদৰ দি অলৰেডি ঘৰটো ভৰ্তি হৈছে গতিকে যোৱাকালি আৰু এখন বিছনা চাদৰ আনিছে চাই লওক আপোনালোকে এইখন এখন বিছনা চাদৰ আছে এখন আৰু কি দেখাই থাকিম মোৰ ইণ্টাৰেষ্টৰ বস্তুৱে নহয় মানে দামটো ক'ব গ'লে কোৱা দাম আছিল দুখনৰ দাম 1600 চাগে 1600 নহয় দুখনৰ দাম 1200 কৈছিল আৰু দৌৰাই আমাৰ আনিলে দুখনত এইটো 450 নেকি 450 চাগে 450 দামত আনিলে দুখন এই এনেকুৱা মানে কাটিব লাগিব আৰু দুখনে আছে ইয়াতে তো এইটো আছিল বস্তু তাৰপিছত অলপ মানে খেলনা টাইপৰ বস্তু আনিছে আৰু আনিছে এই দুটা আপোনালোকে চাব পাৰে মানে ভগৱান দুটা ব্লু কালাৰেৰে এটা আমাৰ চিষ্টাৰলৈ আৰু এটা দেউতাৰ নতুনকৈ দোকান দিছে তাতে গণেশৰ মূৰ্তি এটা লগাইছে যিহেতু ভাল কামত আমাক সদায় গণেশৰ প্ৰয়োজন গতিকে এই দুটা আনিলোঁ আমি কোৱা দাম আছিল 300 টকাকৈ তাৰপিছত দৌৰাই আমি 100 ৰুপিছত পালোঁ দুটা 100কে 200 লৈছে ঠিক আছে এই দুটা মানে বস্তু এটা ভাল লাগে আৰু এনেও ভালে লাগে ভগৱান বস্তু আৰু সেয়ে তাৰপিছত আমি চাই লওঁ মূৰ্তি আনিছে এই দুটা মানে কুকুৰৰ পোৱালি কিন্তু এই দুটা বস্তু মোৰ বহুত ভাল লাগিছে এই দুটা মানে মোৰ নিজৰ পচন্দ মানে সেনে আৰু দেখাইছোঁ আপোনালোকক এইটো এটা চাওক এইটো এটা কুকুৰৰ পোৱালি এইটো মানে অলপ মানে সেই আৰু অলপ মানে খঙাল টাইপৰ কুকুৰ আৰু এই দুটা পোৱালি ইয়াৰ আৰু তাৰপিছত এইলা যে মানে নাথে ইয়াতে এই যাবাৰ মন কবাই সেইকাৰণে নাচি আছে তো এইটো মই কি কৰিছিলোঁ এইটো কুকুৰৰ পোৱালি আৰু চেম এটা আনিছোঁ এইটো মোৰ কাৰণে এইটো চিষ্টাৰৰ কাৰণে আৰু এটা মোৰ কাৰণে আনিছোঁ এইটো আনিছোঁ মোৰ কাৰণে পাপি টাইপ মানে সি মানে আজি নাথে আচ্ছা থাকব চাগে এতিয়া তাৰপিছত এইটো আনিছোঁ কুকুৰৰ এই চেম এইটো খালি অলপ খঙাল টাইপ আৰু এইটো অলপ মানে মৰম লগা টাইপ তো এইটো মই ৰাখিম এইটো মোৰ কাৰণে আনিছোঁ মানে কিনাতে আৰু এইটো চিষ্টাৰক দিম গতিকে তাই অলপ খঙালো মানে তাইকে দিম এইটো আৰু মানে এই দুটা হৈ যাব এইটো মোৰ বহুত কিউট লাগিছে মানে ফেভৰেট মই কিনা বস্তুবিলাকৰ এইটো ফেভৰেট লাগছে মানে সাজি থবা ভালে হ'ব তো এই দুটা বস্তু আছিল ভাল লাগিছে এই দুটাৰ দাম অলপ ভগৱানৰ মূৰ্তি দুটাতকৈ বেছি লৈছে কিয় নাজানো মানে বস্তুটো অলপ ষ্ট্ৰং হেনো লাগে মানে যোনটো কোৱালিটিটো দিছে মানে বাহিৰত এই দুটাৰ দাম ল'লাক আপোনাৰ 120কে ল'লাক দুটাত এইটো 120 এইটো 120 আৰু এইখিনি আছিল 120ৰ তাৰপিছত লাষ্ট এটা বস্তু আছে যোনটো হয়তো আপোনালোকে লক্ষ্য কৰা নাই এতিয়ালৈকে লাষ্টৰ বস্তু দিছে এইডাল যোৱাকালি তাৰে পৰাই কিনা এই গছডাল আৰু গছডালৰ দাম কৈছিল 1500 দাম আৰু আমি ল'লোঁ 900 টকাত মই জানো দামটো বেছি হৈছে দুটামান মানুহে কৈছে বোলে দামটো বেছি হৈছে আৰু তোমালোকে 200 মান ধৰিব লাগে এই ঠিক দামত পাই গ'লা গতিকে কিন্তু উপায় নাই গছডাল ভাল লাগিছে আৰু মানে ভালেই লাগিছে গছডাল আৰু মোৰ ৰুমত থ'ব বঢ়িয়া হ'ব এনেও মোৰ ৰুমটো ষ্ট'ৰ ৰুম হেন হৈছিল গতিকে গছডাল লৈ আহিলোঁ আৰু সভা বুলি তো গছডাল কেনে লাগিছে আপোনালোকে কমেণ্টত ক'ব যদি ভাল লাগিছে আৰু গছডালৰ মানে কি লোৱাৰ পিছত ফাৰ্ষ্টে ল'লোঁ না গছডাল গোটেই সভাত মানে
কমচে কম 50টামান মানুহে লাৰে আৰু সোধে বোলে কিহৰ গছ এইবিলাক আছে না প্লাষ্টিক, মোৰ প্লাষ্টিক। তাৰপিছত সেনেকেই আৰু বেছি মানে কৈছে বোলে ভাল লাগছে গছডাল, সেই কথা। গতিকে আপোনালোকেও কমেণ্টত কৈ দিব কেনে লাগিছে মই কিনা বস্তুখিনি, মানে কেনে লাগিছে। আমি যোৱাকালি সভাৰ পৰা খাবলৈ জিলাপি আনিলোঁ, তাৰপিছত ভুজিয়া আনিলোঁ আৰু শংকৰ আৰু কাটা নিমকি আনিছোঁ। সেইখিনিয়ে যোৱাকালিৰ মানে খোৱা বস্তু আছিল। তো আজিলৈ ইমানেই আছিল। হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে। সৰ্থেবাৰী সভা চাই ভালেই লাগিল। আপোনালোকে যাব পাৰে, 22 তাৰিখলৈ আছে 2022 চনৰ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানেই। বাই বাই।